খুঁটি দুডাল পুতি থৈ দিলে এটো কিহৰ কাৰণে পুতিলে আপোনালোকে এটো ৰাস্তাটো নহয় বহুতবাৰ পইচা এনেকে আহা বুলি কয় ৰাস্তা অলপমান হিল বালি দিব দি ফেলা আৰু ৰাস্তাটো আৰু নহয় কিমান টকাৰ আছিল এটো 5 লাখ বুলি কোৱা টকা বুলি কৈছিলা বাজেট এটা আপোনালোকে ৰাস্তাৰ মাজতে গাড়ীত থৈ দিছে আমাৰ মানে অসুবিধা কাৰণে থৈছে তেহে দেখা পাবো 5 লাখৰ 20 লাখ সেইকাৰণে কিমান মান কৰিলে কাম কাম বৰ বেছি কৰা নাই কাম মানে কি আৰু 5 লাখ টকাৰ বেনাৰখন মাৰিছিলে ইয়াতে 5 লাখ টকাৰ মানে আগত এটা কালভাৰ বনাইছে কালভাৰটো মোটামুটি কি কৈছে নাজানো ইয়াতে 4-5 গাড়ী মান কিবা চেন গেল পেলাই তাৰপিছত বেলেগ ৰাস্তাৰ কাম নাই যে বাৰিষা বোকা হয় মানুহ আহিবানৰে কিবা আহিবানৰে কেনে মানে কি ইয়াত মাৰি থৈ দিছিল ইখান আনি পেলাই আমি মানে সবে আৰু ইয়াত লগাই দিছো যে কামে যদি নহয় ইয়াত পটাই ভাল বুলি এইখিনি এটা কি ক'ব আপুনি এতিয়া বিটিসি চৰকাৰৰ যেটো আছিল বিটিসি চৰকাৰে এটো কাম কৰিছিল এতিয়া এটা মানে খালিংগড় সমষ্টিত কোন পৰে আপোনালোকে বঞ্জাৰদৈমাৰী পৰে তেও চাব আহিছিল নাই বৰ্তমান চাব অহা নাই ধৰ কাম হৈ যোৱাৰ পিছত আহা নাই থোন তেতিয়ালৈকে এনেটো কাম হয় কামটো হোৱাই নাই একো কাম হোৱা নাই কাম কৈছিল হোৱা নাই কামটো মানে 4 তেলাৰ বেছি 15-20 তেলামান হিল বালি পেলা তাৰপিছত পেলাই কিনে মানে থৈ দিছে এতিয়া এফালে ভিতৰফালে যাব নোৱাৰি এফালে গোটেই মানে বোকা হয় বাৰিষা কালত আৰু এতিয়াতো আপোনাৰ দেখিছে এইবিলাক ইয়াতকৈ ভালকৈ দেখিব বেলেগ কোনো একো নাই আৰু সেইকাৰণে বাৰু খঙতে এইখন ইয়াত উঠানি পেলাই দিছোঁ গোটেই ৰাইজে ইয়াতে খঙত ইয়াতে গোটেই ৰাইজ মানে নাই আমাৰ ধৰ যিখিনি অলপ চেঙা ল'ৰা আছে কাৰণ বিশেষকৈ আৰু গোটেই ৰাইজেনো কি ক'ব আমাৰ চেঙাকেইটা ধৰ আমি ইয়াত যি ধৰ ৰাস্তাৰ কাম বন কিবা ধৰ আমিয়ে কৰোঁ ধৰ বা কিবা ধৰ কিবা এটা হ'ল বাকী চব জেগাতে ধৰ এতিয়া চিটা পেলাই কিনে ৰাস্তাবিলাক ভাল কৰিছে আৰু আমাৰ ধৰ এতিয়া ইলেকশ্যনৰ টাইম আহিছে চাৰে যদি কিবা এটা অলপ আৰু ভালকৈ যদি চকু মিলি চাই আমাৰ সুবিধা হয় অলপ ধৰ অহা যোৱা কৰিবৰ কাৰণে এতিয়া এইটো ৰাস্তা ইমান ধুনীয়া হ'ল এইটো ৰাস্তা খাই আমাৰ গাঁৱৰ ৰাস্তাটো এতিয়া এনেকুৱা অলপ যদি ধৰ কিবা অলপ যদি সুবিধা হয় আমাৰো ধৰ অহা যোৱা কৰিব অলপ সুবিধা হয় বাৰিষা কালত ধৰ আমাৰে ভাল হয় সেইটোৱে কথা বেলেগ ঠাই পিনে বদিনা ইটা দি বনাইছে আমাৰ ফালে একোৱে নাই আৰু বালিখিনি শিলখিনিও বেছি ভালকৈ দিয়া নাই অ'ত গৰখাই ত'ত গৰখাই আমি একে ভালকৈ বুঢ়া মানুহ দেখা নাপাওঁ টচ লৈ লৈ আন্ধাৰত আহিলে আমাৰ অসুবিধাই হয় পানী দেহে ভৰি দিওঁ গতিকে আমাৰ ৰাস্তাটো লাগে এইবিলাক দিয়া নহয় এতিয়া আপোনালোকে পৰিৱৰ্তন বিচাৰে না চৰকাৰখন পৰিৱৰ্তন বিচাৰোঁ আমিতো পৰিৱৰ্তন বিচাৰোঁ পৰিৱৰ্তন বিচাৰোঁ মানে যদি কামে নহয় আমি এইখন চৰকাৰত কিনো ভোট দিম বা কি ইলেকশ্যনত আমি সহায় কৰিম এনেকুৱা কথা আৰু এনেকুৱা আমাৰ মনটো মানে কাম হোৱাৰ পিছতো নহয় বেনাৰখন মাৰি থ'লে নহ'ব নহয় ৰাস্তাটো কাম হ'ব লাগিব এতিয়া বেনাৰখনত লিখিছিল 5 লাখ টকাৰ অনুমোদন দিয়া বুলি 5 লাখ টকাটো বাদে দিয়া বা 2 লাখ টকাৰ কাম আছে সেইটো আমি ভালদৰে নাজানো এতিয়া কামটো ভালকৈ হ'ব লাগে সেইটোৱে বাছ টকা পইচা কথাটো আমি ক'ব নাযাওঁ কিমান আহিছে কিমান অহা নাই ৰাস্তাটো যদি চেঞ্চন হয় ৰাস্তাটো ভাল হ'ব লাগে কমচে কম 2 লাখ টকাৰ কাম কৰি দিয়ক 5 লাখ টকাৰ নহয়